ছাত্ৰ ছাত্ৰীসকল সকলোকে মৰম দিছোঁ আৰু সন্ধিয়াৰ পাঠ মই আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ পাঠটোৰ নাম অংকীয়া নাটৰ ৰস বিচাৰ আৰু লিখক হৈছে সত্যেন্দ্ৰ নাথ শৰ্মা। ইয়াৰ ভিতৰৰ পৰা বহুত ধৰণৰ কুৱেশ্যন তোমালোকক দিব পাৰে, তাৰে অকণমান আভাস দিবলৈ লৈছোঁ, তোমালোকে মন দি শুনাচোন। 1 নম্বৰ প্ৰশ্ন হৈছে সত্যেন্দ্ৰ নাথ শৰ্মাৰ জন্ম কিমান চনত হৈছিল? উত্তৰ 1917 চনত। 2 নম্বৰ প্ৰশ্ন সত্যেন্দ্ৰ নাথ শৰ্মাদেৱে গুৱাহাটী বিশ্ববিদ্যালয় কি আসনত অধ্যাপক ৰূপে নিযুক্ত হৈছিল? উত্তৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ ৰবীন্দ্ৰনাথ ঠাকুৰ আসনত অধ্যাপক ৰূপে নিযুক্ত হৈছিল। 3 নম্বৰ প্ৰশ্ন সত্যেন্দ্ৰ নাথ শৰ্মাৰ অসমীয়া সাহিত্যৰ বিশেষ পাৰদৰ্শিতা প্ৰকাশ পোৱা 2টা বিভাগৰ নাম লিখা। উত্তৰ 1 নম্বৰ হৈছে সাহিত্য সমালোচনা। তেওঁ তাৰমানে সাহিত্য সমালোচনা বিষয়ত বিভিন্ন ধৰণৰ কিতাপ লিখিছে আৰু যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। 2 নম্বৰ হৈছে অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰণেতা হিচাপে বিশেষ পাৰদৰ্শিতা লাভ কৰিছিল। অসমীয়া সাহিত্যৰ মানে আদিম যুগৰ পৰা বৰ্তমানলৈকে যিখিনি অসমীয়া সাহিত্যৰ বুৰঞ্জী ধৰি লোৱা কাব্য, নাটক, গল্প, উপন্যাস এই সকলোবিলাকৰ ওপৰত তেওঁ সমালোচনামূলক কিতাপ লিখিছে। 4 নম্বৰ প্ৰশ্ন সত্যেন্দ্ৰ নাথ শৰ্মাৰ 4খন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা। উত্তৰ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, তোমালোকে নিশ্চয় পাইছা এখন। 2 নম্বৰ অসমীয়া নাট্য সাহিত্য, 3 নম্বৰ অসমীয়া উপন্যাস সাহিত্য আৰু 4 নম্বৰ হৈছে কাহিনী কাব্যৰ প্ৰভাৱ। সত্যেন্দ্ৰ নাথ শৰ্মাৰ গৱেষণা গ্ৰন্থখনৰ নাম লিখা। নিউ বৈষ্ণৱিতা মুভমেণ্ট ছত্ৰ ইনষ্টিটিউশ্যন অৱ আছাম। তাৰপিছত 6 নম্বৰ প্ৰশ্ন সত্যেন্দ্ৰ নাথ শৰ্মাদেৱে ৰচনা কৰা ইংৰাজী গ্ৰন্থ এখনৰ নাম লিখা। উত্তৰ এপিক্স অৱ পুৰাণ। 7 নম্বৰ প্ৰশ্ন হৈছে সত্যেন্দ্ৰ নাথ শৰ্মাই সম্পাদনা কৰা পুৰণি পুথি 4খনৰ নাম লিখা। উত্তৰ ৰূপকত্ৰয়ম, অংকমালা, কথা ৰামায়ণ আৰু গীত গোবিন্দ। 8 নম্বৰ প্ৰশ্ন সত্যেন্দ্ৰ নাথ শৰ্মাদেৱে কোনখন গ্ৰন্থৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে? উত্তৰ ৰামায়ণৰ ইতিবৃত্ত নামৰ গ্ৰন্থখনৰ বাবে। 9 নম্বৰ প্ৰশ্ন ভৰত মুনিৰ মতে ৰস কেই প্ৰকাৰ আৰু কি কি? উত্তৰ ভৰত মুনিৰ মতে ৰস 8 প্ৰকাৰৰ। এই 9 বিধ নহয়, আচলতে 8 বিধ হ'ব লাগে। 8 বিধ ৰস হৈছে শৃংগাৰ, হাস্য, কৰুণ, বীৰ, ভয়ানক, অদ্ভুত, ৰৌদ্ৰ আৰু বিভৎস। পিছতহে শান্ত ৰসটোক ইয়াৰ লগত সংযোগ কৰি 9টা ভাগ 9 বিধ ৰস কৰিছে। 10 নম্বৰ প্ৰশ্ন পৰৱৰ্তী আলংকাৰিকসকলৰ মতে ৰস কেই প্ৰকাৰ আৰু কি কি? উত্তৰ পৰৱৰ্তী পৰ্যায়ত শৃংগাৰ, হাস্য, কৰুণ, বীৰ, ভয়ানক, অদ্ভুত, ৰৌদ্ৰ, বিভৎস আৰু শান্ত ৰস। 11 নম্বৰ প্ৰশ্ন মানুহৰ অন্তৰত চিৰন্তন ভাৱধাৰা পৰিশোধিত হৈ সৃষ্টি হোৱা ৰস কেইবিধ আৰু কি কি? উত্তৰ ৰতি, হাস্য, শোক, উৎসাহ, ভয়, বিস্ময়, ক্ৰোধ, জুগুপ্সা আৰু সম। 12 নম্বৰ প্ৰশ্ন সঞ্চাৰী ভাৱ কাক বোলে? উত্তৰ স্থায়ী ভাৱৰ অতিৰিক্ত কিছুমান খন্তেকীয়া ভাৱে সময় অনুসৰি মনত ভুমুকি মাৰে, ইয়াক সঞ্চাৰী ভাৱ বোলে। যেনে লজ্জা, আশংকা আৰু ধৃতি। ধৃতি মানে হৈছে ধৈৰ্য। স্থায়ী ভাৱ মানে এই যি সুখ আছে, ধৰি লোৱা 9 বিধ যি মানে ৰসৰ কথা কৈছে তোমালোকক, সেইখিনি হৈছে স্থায়ী ভাৱ। আৰু স্থায়ী ভাৱৰ লগে লগে কিছুমান অস্থায়ী ভাৱেও আমাৰ মনত ভুমুকি মাৰে, সেইটো কিন্তু খন্তেকীয়া। যেনে ধৰি লোৱা লজ্জা, লাজ একেৰাহে লাগি নাথাকে, হয়নে? আৰু আশংকা, যিটো শংকা কৰে, কি কৈছে কিবা হ'ব নেকি, কিবা হ'ব নেকি, এটা মনত যে সদায় থাকে যে ভাগ, সেইটো কিন্তু দীঘলীয়া সময়ৰ কাৰণে নাথাকে, গতিকে সেইটো অস্থায়ী বুলি কৈছে বা সঞ্চাৰী বা তৎক্ষণাতে কি কৈছে মনলৈ আহে আৰু যায়। তেনেকুৱা ধৃতি, ধৈৰ্য, সকলো সময়তে ধৈৰ্য ধৰি থাকিবলৈ নালাগে বা কিবা এটা মানে মুহূৰ্ত আহে মানুহে ধৈৰ্য ধৰিব লগা হয়, সেইটোৱে হৈছে সঞ্চাৰী ভাৱ। খন্তেকতে আহে আৰু যায়, সেইটোৱে হৈছে সঞ্চাৰী ভাৱ বুলি কোৱা হয়। 13 নম্বৰ প্ৰশ্ন স্থায়ী ভাৱ ৰসাৱস্থাত কেনেকৈ পৰিণত হয়?
উত্তৰ কাব্য বা নাটত প্ৰকাশ পোৱা বিভাৱ কাৰণ অনুভাৱ কাৰ্য আৰু সঞ্চাৰী ভাৱৰ সমন্বয়ত অন্তস্থায়ী ভাৱৰ ৰসাৱস্থাত পৰিণত হয়। বিভাৱ ধৰি লোৱা কিবা এটা দুখৰ মানে তোমালোকৰ ঘটনা দেখিছা আৰু দুখৰ ঘটনাটো দেখাৰ লগে লগে কি হৈছে মনত কি লাগিছে আমাৰ সুখ লাগিছে নহয়নে। কাৰ্য যিটো ঘটনা ঘটিল সেইটো হৈছে কাৰ্য আৰু অনুভাৱ হৈছে কাৰ্য কাৰণ মানে কি ঘটনাটোৰ কাৰণ যে কি ঘটনাৰ কাৰণে আমাৰ কি লাগিছে দুখ লাগিছে সেইটো হৈছে অনুভৱ কাৰ্য আৰু সঞ্চাৰী ভাৱৰ সমন্বয়ত আৰু খন্তেকে অহা যোৱা কৰা কিছুমান ভাৱ কি কৈছে তাৰ মানে সংযোগত যিটো ভাৱ স্থায়ীভাৱে আমাৰ মনত ৰৈ যায় সেইটোৱে হৈছে ৰস। 14 নম্বৰ প্ৰশ্ন শংকৰদেৱৰ বিৰচিত ৰুক্মিণী হৰণ নাট আৰু ৰাম বিজয় নাটত প্ৰকাশ পোৱা ৰসক বীৰ ৰস প্ৰধান ৰস বুলিব পাৰিনে। উত্তৰ ৰুক্মিণী হৰণ আৰু ৰাম বিজয় নাট দুখনত বীৰ ৰস প্ৰধান নাট বুলি ক'বলৈ অসুবিধা হয় কিয়নো ঈশ্বৰৰ কাৰ্যাৱলীত যি বীৰত্ব দেখা যায় তেওঁৰ মহিমা সাধাৰণ মানুহৰ ক্ষেত্ৰতহে তেনে কাৰ্যক বীৰত্ব বোলে। মানে এইটো কথা এনেকুৱা ধৰণৰ যে শ্ৰীকৃষ্ণই যেতিয়া ভৱানী মন্দিৰত ৰুক্মিণীক কি কৈছে বিবাহপাশত আবদ্ধ হৈছিল তেতিয়া যুদ্ধ হৈছিল ৰুক্মবীৰ কৃষ্ণ আৰু তেওঁৰ যিবিলাক সেনা আছিল সকলোৰে মাজত যুদ্ধ হৈছিল আৰু সেই তাত তেতিয়া দেখিলে মানে দৰ্শকে যদি দেখে মনত কি ভাৱৰ উদয় হ'ব বীৰ ভাৱৰ কিন্তু কৃষ্ণ যিহেতু জগতৰ ঈশ্বৰ প্ৰভু গতিকে তেওঁৰ যিটো বীৰত্ব সেইটো আমি মহিমা বুলি পেলাই ক'ব লাগিব। গতিকে তেনেকৈ আৰু কিহৰ কথা কৈছে ৰাম বিজয় নাটক ৰাম বিজয় নাটকত যি মানে ৰামৰ বীৰত্ব দেখুওৱা হৈছে হয় নাই সীতা উদ্ধাৰৰ সময়ত তেওঁৰ যি বীৰত্ব প্ৰকাশ পাইছিলে সেইটো কি হয় বুলি কৈছে ঈশ্বৰ যিহেতু আমি ৰামক ঈশ্বৰ বুলি ভাবোঁ তেওঁৰ ক্ষেত্ৰত সেইটো ৰস বীৰ ৰস বুলি ক'ব নোৱাৰি তেওঁৰ সেইটো মহিমা বুলি ক'ব লাগিব। তোমালোকে এইখিনি কথাই বুজাই পেলাই লিখিব লাগিব। 5 নম্বৰ প্ৰশ্ন কাব্য নাটত প্ৰকাশ পোৱা 9বিধ ৰস অংকীয়া নাটত প্ৰকাশ পাইছেনে। উত্তৰ কাব্য নাটত প্ৰকাশ পোৱা স্বাভাৱিক 9বিধ ৰস অংকীয়া নাটত প্ৰকাশ পোৱা নাই। 9বিধ ৰসক ভক্তিৰসৰ বিভিন্ন অভিব্যক্তি বুলিহে গ্ৰহণ কৰিব লাগিব। মই আগতে কৈছোঁ যে অংকীয়া নাটত যিহেতু দেৱতা ঈশ্বৰ এনেকৈ কি কৰিছে প্ৰায়বিলাক নাটকেই তেনেকৈ কৰা হয় গতিকে তেওঁলোকৰ ঈশ্বৰৰ মহিমাহে প্ৰকাশ পায় দেৱতাসকলৰ মহিমাহে প্ৰকাশ পায় তাত বীৰত্ব বা শৃংগাৰ ৰস এনেকুৱা ধৰণৰ ৰসবিলাক প্ৰকাশ নাপায় আৰু শেষত গৈ পেলাই সেইখিনিয়ে ভক্তিৰসৰ অভিব্যক্তি ৰূপেহে প্ৰকাশ পায়। মই পিছত তোমালোকক এইটো বুজাই আছোঁ। 16 নম্বৰ প্ৰশ্নটো লোৱা প্ৰশ্ন বিশ্বনাথ চক্ৰৱৰ্তীৰ বিখ্যাত অলংকাৰ বিষয়ক গ্ৰন্থখনৰ নাম কি। উত্তৰ সাহিত্য দৰ্পণ। ৰতি মানে কি উত্তৰ আলংকাৰিক বিশ্বনাথৰ মতে প্ৰিয় বস্তুৰ প্ৰতি মানৱ মনৰ সহজ অনুৰাগেই ৰতি। এইটো তোমালোকে মনত ৰাখি ল'বা। 18 নম্বৰ প্ৰশ্ন কৃষ্ণৰতি কাক বোলে। এতিয়া কথা হ'ল আলংকাৰিক বিশ্বনাথৰ মতে প্ৰিয় বস্তুৰ প্ৰতি মানৱ মনৰ সহজ অনুৰাগেই ৰতি গতিকে বৈষ্ণৱৰ সকলোতকৈ প্ৰিয় বস্তু হৈছে ভগৱান কৃষ্ণ গতিকে তেওঁলোকৰ ৰতি লৌকিক নহয় কৃষ্ণৰতি বোলা হয়। 19 নম্বৰ প্ৰশ্ন 5 প্ৰকাৰ ভক্তিৰস কি কি। উত্তৰ শান্ত ভক্তিৰস বাৎসল্য ভক্তিৰস দাস্য ভক্তিৰস আৰু সখ্য ভক্তিৰস শৃংগাৰাত্মক ভক্তিৰস। এতিয়া শান্ত ভক্তিৰস বুলি ক'লে কি হয় শান্ত ভক্তিৰসত কৃষ্ণ সৰ্ব ঐশ্বৰ্যশালী নিত্য বস্তুৰূপে অনুভৱ কৰি ভক্ত বিষয় বাসনা পৰিত্যাগপূৰ্ণ ঐকান্তিক নিষ্ঠাৰে তেওঁৰ চৰণত আত্মসমৰ্পণ কৰি নিৰ্মল তৰংগচয়হীন অন্তৰ যি প্ৰশান্তি আৰু আনন্দ উপভোগ কৰে সেই শান্ত ভক্তিৰস মানে কৃষ্ণ সৰ্ব ঐশ্বৰ্যশালী আৰু কি হয় যেতিয়া ভক্তই তেনেকৈ ভাবে তুমি সকলো আৰু বুলি পেলাই যেতিয়া কি কৈছে তেওঁৰ চৰণত সকলো অৰ্পণ কৰি কি কৰে অন্তৰত যি প্ৰশান্তি লাভ কৰে সেইটো হৈছে শান্ত ভক্তিৰস। তাৰপিছত আহিলে বাৎসল্য ভক্তিৰস
বাৎসল্য ভক্তিৰস কেনেকুৱা? কৃষ্ণ সন্তান ভক্ত মাতা পিতা এই সম্পৰ্কৰ ভিত্তিত নাট ৰচনা কৰিলে বা নিৰ্মাণ হ'লে তাক বাৎসল্য ভক্তিৰসৰ নাট বুলি পেলাই কোৱা হয়। এয়া মাতা পিতাৰ লালন পালন আৰু চেনেহ মমতাৰ লগতে তাৰণ ভৎসনাও চিত্ৰিত হয়। যেনেকৈ অৰ্জুন ভঞ্জন যেতিয়া মাকে কি কৰিছে, যশোদাই কি কৰিছে, কৃষ্ণক উৰলত বান্ধি থৈ দিছে আৰু সেই উৰলটো নি পেলাই কি কৰিছে, চুচৰাই কৃষ্ণই যমলাৰ্জুন গছ দুজোপাত কি কৰি দিছে, লাগি ধৰিছে মানে যিটো মানে উৰল, আৰু তেতিয়া কি হৈছে, সেই টানি দিওঁতে সেই যমলাৰ্জুন গছ দুজোপা ভাঙি গৈছে। যিহেতু কৃষ্ণ আছিলে ঐশ্বৰী মহিমা সম্পন্ন কি কৈছে মানে শিশু, কিন্তু মাকে তেতিয়ালৈকে নাজানে যে ঈশ্বৰে তেওঁলোকৰ ঘৰত যে সন্তান ৰূপে কি হৈ আছে, লীলা কৰি আছে। আৰু তেতিয়া সেই যমলাৰ্জুন গছ দুজোপা যেতিয়া ভাঙিছে, তেতিয়া দেউতাকে আহি পেলাই নন্দই আহি কি কৰিছে, মাকক নানা ধৰণৰ কটু কথা শুনাইছে আৰু দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হৈছে। গতিকে তেওঁ কি কৰিছে, সন্তান হিচাপেই ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰিছে। তেওঁ শেষত কি কৰিছে, উৰলত বান্ধ লোৱাটো তেওঁ ভক্তৰ মনোবাঞ্ছাই পূৰ্ণ কৰিছে। যশোদাই যেতিয়া গোটেই ঘৰৰ ৰছী আনিও কি কৰিছে, কৃষ্ণক বান্ধিব পৰা নাই, শেষত কি কৰিছে, কৃষ্ণই কি কৰিছে, ভক্তৰ মনোবাঞ্ছা মানে মাতৃৰ মনোবাঞ্ছা পূৰ্ণ কৰিছে আৰু উৰলত বান্ধ লৈছে। সেই তেনেকৈ পিতৃ মাতৃ হিচাপে কি কৰিছে, ভগৱানক যেতিয়া পায় আৰু পিতৃ মাতৃ ভক্ত আৰু সন্তান হ'ল ভগৱান, তেনেধৰণে যেতিয়া নাট ৰচিত হয়, তেতিয়া বাৎসল্য ৰস প্ৰধান নাট বুলি পেলাই ক'ব পাৰি। আৰু দাস্য ভক্তি ৰস, ভগৱান কৃষ্ণ প্ৰভু ভক্ত ভৃত্য, ভগৱান মহিমামণ্ডিত ভক্ত দিন। যেতিয়া ভগৱানক প্ৰভু বুলি মনা হয় আৰু মানে যি ভক্ত, তেওঁ ভক্তই কি বুলি কোৱা হয়, দিন বা তেওঁ দাস বুলি পেলাই নিজকে মানি লয়, তেতিয়া কি হয়, দাস্য ভক্তিৰসৰ সৃষ্টি হয়। তাৰপিছত আৰু এটা হৈছে সখ্য ভক্তিৰস। সখ্য ভক্তিৰসটো ভগৱান আৰু কি কৰিছে, ভক্ত আৰু ভগৱানৰ পাৰস্পৰিক বিশ্বাস সমপ্ৰাণতাৰ সম্পৰ্কৰ ভেটিত সখ্যভাৱ প্ৰতিষ্ঠিত হয় আৰু শান্তৰ কৃষ্ণনিষ্ঠা দাস্যৰ সেৱাৰ উপৰি সখ্যভাৱত থাকে সমপ্ৰাণতা। ইয়াত তাৰ উদাহৰণ এটা সুদামাৰ, তোমালোকে কাহিনীটো জানা। দাম সুদামাৰ লগত কি কৰিছিলে, কৃষ্ণ একেলগে কি কৰিছিলে, পাঠ গ্ৰহণ কৰিছিলে, পঢ়াশালীত একেলগে পঢ়িছিলে। তাৰপিছত যেতিয়া গাহস্থ্য জীৱনত যেতিয়া সকলো সোমাই পৰিছিল, তেতিয়া সুদামাও গুচি গৈছিলে আৰু কি কৈছিলে, সুদামাৰ অৱস্থাটো ভাল নাছিল। আৰু সুদামাই কি কৰিছিলে, এদিন পত্নীয়ে ক'লে যে তোমাৰ কৃষ্ণটো তেওঁ যথেষ্ট ঐশ্বৰ্যশালী, আমাৰ এনেকুৱা অৱস্থাত তুমি যোৱা, তোমাৰ সখীয়ে নিশ্চয় তোমাক সহায় কৰিব। তেতিয়া কি কৰিছে, সুদামা কৃষ্ণৰ ওচৰলৈ গৈছে আৰু কৃষ্ণৰ ওচৰলৈ গৈছে, তেওঁৰ এনেকুৱা অৱস্থা দেখি কি কৰিছিলে, তেওঁলোকৰ যি প্ৰৱেশদ্বাৰতে দ্বাৰৰক্ষীয়ে তেওঁক কি কৰিছে, ৰখাই থৈছে যে ইমান ফটা চিটা কাপোৰ আৰু তেওঁৰ ভৰিতো একো জোতা চেণ্ডেল নাছিল, এনেকুৱা এজন মানুহক ৰাজহাউলিত কেনেকৈ সোমাব দিব। তেতিয়া কি কৰিছে, তেতিয়া সুদামাই কৈছে যে তুমি কোৱাগৈ যে শৈশৱৰ বন্ধু সুদামা আহিছে। সুদামা আহিছে বুলি কোৱাৰ লগে লগে কৃষ্ণই কি কৰিছে, তেওঁ দৌৰি গৈছে আৰু তেওঁ খালী ভৰিৰে দৌৰি গৈছে আৰু সুদামাক সাৱটি ধৰিছে আৰু তেওঁ কি কৰিছে, ভিতৰলৈ লৈ আহিছে, নিজে তেওঁক হাত ভৰি ধুৱাইছে বা কি কৰিছে, তেওঁ আতিথ্য গ্ৰহণ কৰিছে। আৰু তেওঁক মানুহগৰাকীয়ে যিহেতু একো নাই, তেওঁ কি কৰিছিলে, খুদ চাউলৰ টোপোলা এটা দি পঠাইছিল। খুদ চাউলটো ভাজি পেলাই কি কৰিছিলে, সুদামাৰ মানে লগত দি পঠাইছিল যে তোমাৰ বন্ধুৱে ক'ব যে বন্ধুনীৰ মোলৈ কি দি পঠিয়াইছে, তেতিয়া তুমি এই খুদ চাউলৰ টোপোলাটোকে তেওঁক কি কৈছে, খাবলৈ দিবা। তেতিয়া সেই খুদ চাউলৰ টোপোলাতে ঐশ্বৰ্য দেখি শ্ৰীকৃষ্ণৰ যি ঐশ্বৰ্য দেখিছে, তেওঁ মানে লাজ পাইছে, কেনেকৈনো খুদ চাউলৰ টোপোলাটো উলিয়াই দিব। তেতিয়া কি কৰিছে, কৃষ্ণটো অন্তৰ্যামী, তেওঁ বন্ধুনীয়ে যে সেই বস্তুটো দি পঠাইছে তেওঁ জানে আৰু সেয়ে কৈছে যে বন্ধুনীয়ে মোলৈ কি দি পঠাইছে। তেতিয়া
তেওঁ কাষলতিৰ তলত কি কৈছে লৈ থকা সৰু টোপোলাটো উলিয়াই পেলাই কি কৰিছে কৃষ্ণৰ হাতত দিছে আৰু কৃষ্ণই কি কৰিছে সেই খুদ চাউলৰ টোপোলাটোৰ পৰা এমুঠি খাই এমুঠি ছটিয়াই দিছে কিন্তু সুদামাই একো গম নাপালে আৰু ৩-৪ দিন থকাৰ পিছত সুদামা নিজ গৃহলৈ উভতি আহিছে আৰু তেতিয়া দেখিছে যে আঁতৰৰ পৰা দেখিছে তেওঁলোকৰ জুপুৰিটো ভঙা চিঙা জুপুৰিটো নাই আৰু তাৰ ঠাইত এটা ৰাজঅট্টালিকা হৈ আছে আৰু তেওঁ যোৱা খবৰ পাই তেওঁৰ পত্নীয়ে মানে সুন্দৰ কাপোৰ অলংকাৰ বস্ত্ৰ অলংকাৰ এইবিলাক পিন্ধি তেওঁক আগবঢ়াই নিবলৈ আহিছে সেইটোৱে হৈছে সক্ষভাৱে যে সখী তেওঁৰ বাল্যকালৰ সখী কিন্তু তেওঁ ভক্ত সখীভাৱে তেওঁ মনোবাঞ্ছা পূৰ্ণ কৰিছে আৰু যি মনোবাঞ্ছা লৈ পেলাই তেওঁৰ ওচৰলৈ গৈছিল সেই মনোবাঞ্ছা কি কৰিছিলে সুদামাই কি কৰিলে তেওঁ সুদামাই যিটো মনোবাঞ্ছা লৈ পেলাই তেওঁৰ ওচৰলৈ কৃষ্ণৰ ওচৰলৈ গৈছিল আৰু সেইভাৱে সক্ষভাৱতেই শ্ৰীকৃষ্ণই তেওঁ মনোবাঞ্ছা পূৰ্ণ কৰিছে সেইটো হৈছে সক্ষ ভক্তিৰস এতিয়া শৃংগাৰাত্মক ভক্তিৰস শৃংগাৰাত্মক ভক্তিৰস বুলি ক'লে কি বুজা এতিয়া ধৰি লোৱা কৃষ্ণ আৰু ৰুক্মিণীৰ যি মিলনৰ দৃশ্য ভমাদী মন্দিৰত তেওঁলোকৰ যি মানে মিলনৰ দৃশ্য দেখুওৱা হৈছে সেইটো দেখি পেলাই মানুহৰ মনত দৰ্শকৰ মনত কি হ'ব পাৰে শৃংগাৰ ৰসৰ উদ্ৰেক হ'ব পাৰে কিন্তু সেইটো নহয় আচলতে সেই শৃংগাৰ ৰসও গৈ পেলাই ভক্তি ৰসতে বিলীন হৈছে কাৰণ ৰুক্মিণীয়ে নিজেই কৈছে যে মই বহু যুগৰ পুণ্যৰ ফলতে শ্ৰীকৃষ্ণক স্বামী ৰূপে পাইছোঁ বুলি কৈছে গতিকে সেই কথাটো কৈছে যে কেনেকৈ কৈছে যে হামু পূৰব জনমে ঈশ্বৰ নাৰায়ণক স্বামী ইচ্ছা কৰিলোঁ অনেক ক্লাৰ্কেশ কৰিয়ে বহু বৰিষ তপস্যা কৰিলোঁ তদন্তৰে আকাশীবাণী শুনিলোঁ আহে কন্যা তুহুৱে এই জনমে স্বামীক ভেন্তক নাহি পাব আৰু জনমে ৰামৰূপে তুহুকক বিবাহ কৰিব সেইটো তেনেকুৱা ধৰণৰ কথা যে কৃষ্ণক ৰুক্মিণীয়ে কৈছে কৃষ্ণক শ্ৰী পৰমেশ্বৰ সুৰাসুৰ বন্দিত প্ৰপন্ন জনতাৰণ নাৰায়ণ শ্ৰীকৃষ্ণ বুলিহে ভাবিছে তেনেধৰণে ৰাম বিজয় নাটকৰ কথাও কৈছোঁ বা ৰুক্মিণীহৰ নাটকতো যি শৃংগাৰ ৰসে ভুমুকি মাৰিছে সেইটো গৈ পেলাই ভক্তিৰ ৰসত বিলীন হৈ গৈছে তেনেকৈ চোৱাচোন ২০ নম্বৰ প্ৰশ্ন কালীয় দমন আৰু কংসবধ নাট দুখনত কোন শ্ৰেণীৰ ৰসৰ অন্তৰ্ভুক্ত কৰিব পাৰি উত্তৰ শান্ত ভক্তি ৰসৰ অন্তৰ্ভুক্ত কৰিব পাৰি কালীয় দমনক কালীক দমন কৰাৰ পিছত যি তেওঁৰ অহংকাৰ চূৰ্ণ কৰাৰ ফলত কি কৈছে মানুহৰ মাজতো নিৰ্ভেদ বা বৈৰাগ্য ভাৱৰ সৃষ্টি হয় তেনেকৈ কংসবধ নাটক কংসৰ ইমান অহংকাৰ কৃষ্ণই চূৰ্ণ কৰিছে শেষত গৈ পেলাই সেইটো বীৰ ৰস প্ৰধান নহয় আচলতে সেইটো ভক্তি ৰসত পৰিণত হৈছে শান্ত ভক্তিৰ ৰস অন্তৰ্ভুক্ত কৰিব পাৰি ২১ নম্বৰ প্ৰশ্ন ৰস কাক বোলে এইটোৱে হৈছে ৰসৰে বিচাৰ কৰি আছোঁ এতিয়া ৰস কাক বোলে তোমালোকে জানিব লাগে ৰস হৈছে যিটো ৰসিত অৰ্থাৎ আচ্ছাদিত হয় সেই ৰস মানে যি আচ্ছাদন কৰিব পাৰোঁ আমি ধৰি লোৱা কিবা টেঙা খালে টেঙা বুলি পেলাই আমি গম পাওঁ হয়নে টেঙাৰ ৰস মিঠাৰ ৰস হয়নে ফল সেয়েহে আচ্ছাদিত হয় তেনেকৈ এখন নাটক চাই আমি কি ৰস পাওঁ হয়নে ইতিমধ্যেতো আলংকাৰিকসকলে ৰস ৯টা ৰসৰ কথা কৈ গৈছে আমি কেনেকুৱা ধৰণৰ ৰস আচ্ছাদন কৰিব পাৰোঁ সেইটো হৈছে কাব্য নাটৰ ৰস